बरपेटा रड थानायाव सासे पुलिस कनस्टेबलखौ रिजार्भ पस्ट खालामदों। जाय समाव आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया आसाम पुलिसखौ स्मार्ट पुलिस खालामनो थाखाय खामानि मावगासिनो बे समावबो बरपेटा रड पुलिस थानानि पुलिस अफिसारा गुबुन डिउटियाव थानाय समावबो पुलिस कनस्टेबलखौ साहा लोंनाय काप प्लेटखौ सम मथे लांफैनो हायैयाव रिजार्भ पस्ट खालामदों। बे जाथाया बरपेटा रड पुलिस थानानि जाथायनि उनावनो बरपेटा रड पुलिस थानायाव दुंहाव थासारि सोमजियो। सोलिबाय थानाय दाननि एबा आगस्ट दाननि 29 खालार खालि गावनि डिउटिखौ मावबोबाय थानाय धीरेन दास मुंनि पुलिस कनस्टेबलखौ मोनाबिलि समाव बरपेटा रडनि पुलिस अफिसारा साहा लोंनाय काप प्लेटखौ थाब लांफैनो हायैयाव बरपेटा रड पुलिस थानानि आईसी देवानन्द दासआ पुलिस कनस्टेबलखौ रिजार्भ पस्ट खालामो। बे जाथायनि सायाव थार बिजिरनाय नागिरनानै जाथायजों भुगिनांनाय पुलिस कनस्टेबल धीरेन दासआ खौरांगिरिनि गेजेरजों आसाम पुलिसनि डीजीपी भास्कर ज्योति महन्त आरो गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांमोनखौ बे जाथायनि सायाव थार बिजिरनो थाखाय खावलायदों। बे जाथायनि सायाव मा थांखि लागोन आसाम पुलिसनि डीजीपी भास्कर ज्योति महन्त आरो गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांमोनहा बेखौ नोजोर होनांगौ जाबाय। TBC 191 ধীৰেন দাস। মই আছোঁ বৰপেটা ৰোড পি আছোঁ, কৰ্মৰত অৱস্থাত আছোঁ। বৰ্তমান মোৰ ইয়াত 6 মাহ পাৰ হৈ গ'ল, 6-7 মাহ হৈছে। মোৰ কালি আছিলে 29, এইটো চলিত মাহৰ 29 তাৰিখ 2টা বজাৰ পৰা 8টালৈকে মোৰ ডিউটি আছিলে, চেণ্ট্ৰি ডিউটি। কিন্তু এনে 4 ঘণ্টা ডিউটি, কিন্তু মানুহ নোহোৱাৰ কাৰণে মোক লাষ্ট চেণ্ট্ৰি আছিলে, মোৰ 2 ঘণ্টা আকৌ বেছি দিলে, 6 ঘণ্টা মই মাৰিলোঁ। কাপ প্লেটৰ কাৰণে মোক এইটো মোক মানে ডিউটিৰ সময়ত কাপ প্লেট অনাটো মোৰ ডিউটি নহয়, কৰ্তব্য নহয়। কিন্তু তথাপিতো মানৱতাৰ খাতিৰত মাজে সময়ে আনো, কিন্তু সময় গতিকেতো আনিব নোৱাৰোঁ। সেইটো কাৰণে কালি মই আনিব নোৱাৰিলোঁ, আসামী আছে, সেইটো কাৰণে মোক আজি ৰিজাৰ্ভ ক্ল'জ কৰিছে দেৱানন্দ ছাৰে বৰপেটা ৰোড পিএছ। এতিয়া মই মুখ্যমন্ত্ৰী আৰু আমাৰ ডিজি ছাৰৰ ওচৰত এইটোৱে বিচাৰিছোঁ যাতে কনিষ্টবলসকলৰ এনেকুৱা অসুবিধা নহয়। এইটো ৰাতি ধৰক 6:30, 7টা, 7:30 এনেকুৱা আৰু ঘটনা। মোৰ ঘৰ পাঠশালা। মই ইয়াত 6-7 মাহ হৈছে ইয়াত কৰ্ম থানাৰ লকাবত, আৰু বাহিৰত 2জন আৰু লকাবৰ ভিতৰত 3জন আসামী আছে। বাহিৰত এজনক সোধপোছ কৰি আছে আৰু এজনক বাহিৰত ৰাখি দিছে, চোৰ এজন ধৰি অনা আসামী। তাৰপিছত সেই সময়ত মোক তেখেতসকলে চাহ খোৱা কাপ প্লেট আনিবলৈ মোক মাতিছে। মাতাত মই গ'লোঁ আৰু তেতিয়া মই ক'লোঁ, ছাৰ এই সময়ত মই নোৱাৰিম কাপ প্লেট আনিব। এইটোৰ কাৰণে মোক আজি ৰিজাৰ্ভ ক্ল'জ কৰিছে। সেইটোৰ কাৰণে মই বেলেগ কামত খটাই চাহ আনিব দিয়ে, এনেকুৱা বহুত কামত মানে হেৰা কৰে। চাহ খোৱাৰ পিছত কাপ প্লেট ননাৰ কাৰণে, আৰু সেই সময়ত মই মানে আসামী বাহিৰত আছিলে 2জনকৈ, সেইকাৰণে মই আসামী 2জনৰ কাৰণে মই কাপ প্লেটটো আনিব নোৱাৰোঁ বুলি ক'লোঁ। সেইকাৰণে মোক আজি ৰিজাৰ্ভ ক্ল'জ কৰিছে। এতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ডিজি ছাৰৰ ওচৰত এইটো যাতে কনিষ্টবলসকলে এনেকুৱা বিপদৰ সন্মুখীন নহয়, সেইটোৱে মই অনুৰোধ জনাইছোঁ।